নমস্কাৰ ওয়েলকাম টু ওয়েডিসি পিপল ব্লগ এন্ড লাইভ আশা কৰিছো আপোনালোক সকলে ভালে আছে আৰু আপোনাক বাত মই ভালে আছো আজি তুখাৰ বিয়া আৰু আমি বিয়া খাবা গৈ আছো বৰ্তমান ৰঙিয়া ইটা নলবাৰী ষ্টেচনত আছো আমাৰ গাড়ী আহি আছে বৰ্তমান মেল গাড়ী আহিছে মেলত যাম মানে ট্ৰেইনেদি আজি বিয়া খাম ইয়া মল আছে অঞ্জন কেনা হ'ব আজি এ মজা মানে আপোনালোকে যাই কিনে কম লাগিব বাপৰে আজি বিয়া আপোনাক সম্পূৰ্ণ দেখাম এখন অসমীয়া বিয়া আপোনালোকে চাই থাকব বহুত ধামাকা এখন আমাৰ গাড়ী ব্ৰহ্মপুত্ৰ মেল আহি পালাক এটা আমি উঠি লম আৰু পানী চানি খাই লম ৰব আহা দেৰি কৰলা আজি লেট হৈ গ'ল আমি ভিজুৱেলটো দেখাই দি আছো চাই লওক এখানতে যাম উঠি ললো আৰু এটা দাদা বাট পালো দাদা ক'ৰ পৰা আহিছে আপুনি বঙাইগাঁও এ বঢ়িয়া লাগছে আৰু অলপ লেতেৰা গোটেই লেতেৰা হৈ আছে বাটাপাবিলাক ঠিক আছে আমি ভিজুৱেল দেখাই আছো মই চাই থাকিম দাদাটো ৰাতিপুৱাই মানে গৰম গৰম চিংৰা খাই আছে কেনেকুৱা লাগছে মস্ত ভাল লাগছে বঢ়িয়া চাফা আছে ন ইমান ধুনীয়া লেতেৰা হৈ আছে আৰু বোলে চাফা আছে না এয়া দেখাই দি আছো চাই লওক এনেকা লামডিং যাই থাকব পাৰি দুটা লেট্ৰিন আৰু লেতেৰা আছে বহুত আমি গৈ আছো বঢ়িয়া ভাল লাগছে ইয়াত দাদা এটা আছে দাদা কেনেকুৱা লাগছে ভাল লাগছে মস্ত ভাল লাগছে না ক'ত যাব আপুনি আমি ব্ৰহ্মপুত্ৰ মিলৰ পৰা নামি ললো এতিয়া আৰু খোজকাঢ়ি যাব লাগিব না গাড়ীতে যাম ঠিক আছে ষ্টেচনত জয় পাই হয় মানুহবিলাক বাগাত দি আছে এওঁলোকৰ খোৱা খাদ্যবিলাক অলপ বেলেগ আহি পালো এনেকে আমি আহি আছো আৰু বৰ্তমান ষ্টেচনে ফাইনেলি মই ৰঙিয়া পাই গলো আৰু মোৰ মানে ছাৰ হয় আৰু এয়া আমাৰ শংকৰ সংঘৰ মানে মেইন প্ৰচাৰক হয় কৃষ্ণ কৰিও আপোনাৰ কেনেকুৱা খবৰ ভাল না ভাল খবৰ আৰু এই আমাৰ নলবাৰীৰে হয় এই আমাৰ ছাৰ হয় এয়া বাইদেউ হয় বাকী ভালে আছে আপোনালোকৰ এইবাৰ শংকৰ সংঘ ক'ত হ'ব এইবাৰ যোৰহাটত হ'ব শংকৰ সংঘ যোৰহাটত এইবাৰ ৰঙিয়াত আছিল ন 93 সংঘ ৰঙিয়াত আছিল এইটো 94 সংঘ যোৰহাট সেইখিনি হ'ল মহামাৰা পথাৰ সোণাম চুতীয়া মানে আমাৰ সমন্বয় কেন্দ্ৰ আৰু তাতে সোণাম চুতীয়া বাপক আমি ফাইনেলি বিয়া পাই গলো আৰু কইনাকক লাগ পালো কেনে লাগছে ক'ব না লাজ কৰি পাইছে হ'লে দেখোন এয়া বঢ়িয়াকৈ সাজিছে গেটখন বঢ়িয়া মণ্ডপটো বঢ়িয়া আছে খাবা বহিলো দিয়ক এয়া অঞ্জন বঢ়িয়া খাবা হা এয়া বললো এটা ধন আছে বঢ়িয়া একেলগে খাম আৰু এয়া মানুহ সোমাই আছে বৈধ মানুহ হৈছে আজি বিয়াখনত প্ৰভু আমি এতিয়া খাই লওঁ আৰু কৃষ্ণ বিয়া খাই ললো আৰু এতিয়া মানে বিল্ডিঙত উঠি লৈছো আৰু গোটেই ৰঙিয়াখন দেখা পাই আৰু এয়া কইনা বইনা আৰু দুটা আমাৰ ভাইটি লাগ পালো কেনেকুৱা লাগব বঢ়িয়া বঢ়িয়া আৰু কইনাই মানে বাপৰ বিয়াৰ কাৰণে কান্দি কান্দি মানে বানপানী গৈছিল চকু এইফালে চল এইফালে চ এয়া বম বিয়া হৈছে চাই লওক বৰ্তমান মানুহবিলাক বহি আছে
হয় এইবিলাক আছে উঠি বনাই আছে কেনে লাগছে ভাল লাগছে না বিয়া বঢ়িয়া বঢ়িয়া ঠিক আছে বঢ়িয়া বঢ়িয়া ক'ত ঘৰ আপোনাৰ বিশ্বনাথ বঢ়িয়া বঢ়িয়া राजधानी ट्रेन যাই আছে চাই লওক কৰ্মীনে হাতে দাবাত কমলা বাদাম খাই যাই আছে নমস্কাৰ বৰ্তমান মই পাতিছো ৰঙিয়া আৰু মোৰ লগৰ ছোৱালী মানে ৰিজুৰ আজি বিয়া খাব আহিছো বিয়া বঢ়িয়া হৈছে আৰু ৰিজু কেনেকুৱা অনুভৱ আজি তোমাৰ বৰ ভাল লাগছে নেকি অলপ কি ক'বা আজি তুমি নিজৰ ঘৰৰ পৰা এখন বেলেগ ঘৰ পাবা তোমাৰ অনুভৱ কেনেকুৱা মানে মা দেউতা গোটাই এৰি যাবা আৰু মানে আঁকি আছে ফুৰি আছে আপোনাৰ ছোৱালী বিয়া হৈ যাব আপোনাৰ কেনেকুৱা আছা ঠিক আছে আৰু আনন্দ আছে ঠিক আছে ভাল লাগিল আৰু